আজিৰ বিষয়বস্তু হ'ল স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ। তাৰ আগত আমি ভাষা সম্পৰ্কে অলপ জানিলোঁ যে ভাষা এজনে আন এজনৰ লগত মনৰ ভাৱ বিনিময়ৰ বাবে ব্যৱহাৰ কৰা বিধিসন্মত শব্দৰ উচ্চাৰণ আৰু আকাৰ ইংগিতকে সাধাৰণ অৰ্থত ভাষা বুলিব পাৰি। যেনে অসমীয়া ভাষা, ইংৰাজী ভাষা, বঙালী ভাষা ইত্যাদি। এই ভাষা শুদ্ধকৈ ক'বৰ কাৰণে কিছুমান নীতি নিয়মৰ দৰকাৰ আছে, যাকে ব্যাকৰণ বুলি কোৱা হয়। যিটো ব্যাকৰণ এটা ভাষাত শুদ্ধৰূপে কথা ক'বলৈ বা লিখিবলৈ ব্যৱহৃত নিয়ম প্ৰণালীক সাধাৰণ অৰ্থত ব্যাকৰণ বোলা হয়। যেনে অসমীয়া ব্যাকৰণ, ইংৰাজী ব্যাকৰণ, যিকোনো ভাষাৰ ব্যাকৰণ আৰু বঙালী ব্যাকৰণো হয়তো আছে। এনেকুৱা ধৰণৰ প্ৰত্যেক ভাষাতে যিটো ব্যাকৰণ ভাষা শুদ্ধকৈ ক'বৰ কাৰণে দৰকাৰ। এতিয়া আহিল বৰ্ণ। বৰ্ণ কথা কওঁতে উচ্চাৰিত শব্দ লিখি প্ৰকাশ কৰিবলৈ ব্যৱহৃত চিনবোৰক সাধাৰণ অৰ্থত বৰ্ণ বা আখৰ বোলা হয়। যেনে অ, আ, ক, খ ইত্যাদি। এতিয়া আহোঁ আমি স্বৰবৰ্ণলৈ। অফলা বা স্বৰ বৰ্ণমালা। আনৰ বা আন বৰ্ণৰ সহায় নোলোৱাকৈ উচ্চাৰণ কৰিব পৰা বৰ্ণসমূহকে স্বৰবৰ্ণ বোলা হয়। অসমীয়া ভাষাত মূলতঃ 11টা স্বৰবৰ্ণৰ প্ৰয়োগ আছে। সেইকেইটা হ'ল অ, আ, হস্ৰ ই, দীৰ্ঘ ই, হস্ৰ উ, দীৰ্ঘ উ, ঋ, এ, ঐ, উ, ঔ। ইয়াৰ আকৌ বিশেষ স্বৰবৰ্ণ বুলি ক'লে বিশেষ স্বৰধ্বনি হ'ল 8টা। প্ৰশ্ন আহিব পাৰে, গতিকে বিশেষ স্বৰধ্বনি কেইটা 8টা বুলি দিব লাগিব। আৰু যদি স্বৰবৰ্ণ কিমানটা বুলি হয় 11টা দিব লাগিব। এতিয়া ক ফলা ব্যঞ্জন বৰ্ণমালা। যিবিলাক ধ্বনি নিজে সম্পূৰ্ণৰূপে উচ্চাৰিত হ'ব নোৱাৰে, সদায় স্বৰবৰ্ণৰ সহায় লৈ উচ্চাৰিত হয়, সিহঁতক ব্যঞ্জন বৰ্ণ বোলে। অসমীয়া ভাষাত মূলতঃ 34টা ব্যঞ্জন বৰ্ণৰ প্ৰয়োগ আছে। সেইকেইটা আমি প্ৰত্যেকেই জানো। একেবাৰে কৰ পৰা আৰম্ভ কৰি ক্ষলৈকে, ক, খ, ঘ, ঘ, ঙ, প্ৰথম ছ, দ্বিতীয় ছ, বৰ্গীয় ঝ, ঝ, নিয়, এনেকৈ লিপ শ, মধ্যমীয়া ষ, দন্ত্য স আৰু শেষত হ'ল ক্ষিয়। এইকেইটা মুঠ 34টা ব্যঞ্জন বৰ্ণ বুলি কোৱা হয়। এতিয়া স্বৰবৰ্ণৰ ভাগ দুটা ভাগত ভগাব পাৰি স্বৰবৰ্ণবিলাক। স্বৰবৰ্ণ মুঠ 11টা আখৰ আছে, তাৰে দুটা ভাগত ভাগ কৰিলে প্ৰথমটো হ'ল স্ৰস্ব স্বৰ। ইয়াৰ এই স্ৰস্ব স্বৰটো 4টা আখৰ আছে, যাৰ উচ্চাৰণ একেবাৰে চুটি। অ, হস্ৰ ই, হস্ৰ উ আৰু ঋ, এই 4টা হ'ল স্ৰস্ব স্বৰ বোলা হয়। এতিয়া দীৰ্ঘস্বৰ বুলিলে বাকী 7টা স্বৰায়া, দীৰ্ঘ ই, দীৰ্ঘ উ, এ, ঐ, উ, ঔ, এই 7টা স্বৰবৰ্ণক দীৰ্ঘস্বৰ বোলা হয়। এতিয়া স্বৰবৰ্ণৰ যৌগিক আকৃতি। স্বৰবৰ্ণ অন্য কোনো আখৰত যোগ হ'লে তাৰ আকৃতিটো সলনি হয় বা বেলেগ ধৰণৰ হয়। অৰ্থাৎ স্বৰায়া সমান এইটো কি আকাৰ, স্বৰায়াৰ পৰা যিটো আকাৰ হয়, হস্ৰ ইৰ পৰা যিটো নেকি হস্ৰ ই কাৰ হয়, দীৰ্ঘ ইৰ পৰা দীৰ্ঘ ই কাৰ হয়, এনেকৈ উৰ পৰা উকাৰ আৰু ঔৰ পৰা ঔকাৰ, এইদৰে যোগ হয়। বেলেগ আখৰত যোগ হ'লে ইয়াৰ ৰূপটো সলনি হৈ যায়, স্বৰবৰ্ণৰ ৰূপটো সলনি হয়। অকাৰৰ কোনো যৌগিক আকৃতি নাই। টুকাত এটা কৈছে অসমীয়া ভাষাত এই 3টা বৰ্ণৰ ব্যৱহাৰ নাই। আৰু 2 নম্বৰ টুকাটোত আছে গীত গাওঁতে বা কান্দোতে কোনো স্বৰবৰ্ণৰ উচ্চাৰণ বৰ দীঘল হয়, তেনেকুৱা স্বৰবৰ্ণ বা স্বৰবিলাকক প্লুত স্বৰ বোলা হয়। প্লুত স্বৰ ক'ত ব্যৱহাৰ কৰা হয়? এতিয়া আমি জানো যে ৰিং মাৰোঁতে, গীত গাওঁতে আৰু কান্দোতে কোনো স্বৰবৰ্ণৰ উচ্চাৰণ বৰ দীঘল হয়, তেনেকুৱা স্বৰবিলাকক প্লুত স্বৰ বোলা হয়। স্ৰস্ব স্বৰ বা স্ৰস্ব দীৰ্ঘ দুয়োবিধ স্বৰেই সময় বিশেষত প্লুত স্বৰ হ'ব পাৰে। এতিয়া আহিল স্ববৰ্ণ। স্ববৰ্ণ কি? স্ববৰ্ণ হ'ল যে জোৰ, অৰ্থাৎ অৰ পৰা একেবাৰে দীৰ্ঘ লৈকে বৰ্ণবিলাকৰ ভিতৰত একে ৰকমৰ একো জোৰক স্ববৰ্ণ বোলা হয়। যেনে অ, আ স্ববৰ্ণ, হস্ৰ ই, দীৰ্ঘ ই স্ববৰ্ণ, হস্ৰ উ, দীৰ্ঘ উ স্ববৰ্ণ। সিহঁতৰ এক জোৰৰ এটাক উল্লেখ কৰিলে গোটেই জোৰকে বুজায়। যেনে অ স্ববৰ্ণ বুলি ক'লে অ, আ দুয়োটাকে বুজায়। এতিয়া আহিল অযোগ বা বৰ্ণ। অযোগ বা বৰ্ণ যে অনুস্বার আৰু বিসৰ্গ। এই দুটাক অযোগ বা বৰ্ণ বুলি কোৱা হয়। ইয়াৰ কোনো সুকীয়া উচ্চাৰণ নাই। যি বৰ্ণত যোগ হয় সেই বৰ্ণৰ উচ্চাৰণেই সিহঁতৰ উচ্চাৰণ। সেয়েহে
এই দুই স্বৰক অযোগ বা বৰ্ণ বোলে। অযোগ বা বৰ্ণ বোলা হয়। ব্যঞ্জন বৰ্ণৰ ভাগ। ব্যঞ্জন বৰ্ণৰ প্ৰথম ভাগ বুলি ক'লে যে স্পৰ্শ বৰ্ণ। স্পৰ্শ বৰ্ণ কি? যে ব্যঞ্জন বৰ্ণসমূহক তলত ধৰণে ভাগ কৰিব পাৰি। প্ৰথম ভাগটোৱে হ'ল স্পৰ্শ বৰ্ণ। যি ব্যঞ্জন বৰ্ণ উচ্চাৰণ কৰোঁতে জিভাৰ কোনো এটা অংশ মুখৰ যিকোনো অংশক স্পৰ্শ নকৰাকৈ নোৱাৰে, তেনে ব্যঞ্জন বৰ্ণক স্পৰ্শ বৰ্ণ বোলে। স্পৰ্শ বৰ্ণ বুলি ক'লে কৰ পৰা ম লৈকে, ক, খ, ঘ, ঘ, ঙ, এনেকৈ প্ৰথম চ, দ্বিতীয় চ, এনেকৈ যায় প, ফ, ভ, ভ, ম, এই গোটেইখিনিক স্পৰ্শ বৰ্ণ বুলি কোৱা হয়। আকৌ প্ৰত্যেক পাঁচটা ক, খ, গ, ঘ, ঙ এইকেইটাক ক বৰ্গ, আৰু প্ৰথম ছ, দ্বিতীয় ছ, জ, ঝ, নিয় এইকেইটাক প্ৰথম ছ বৰ্গ, এনেকৈ প্ৰত্যেকটোকে তাৰপিছতো ট বৰ্গ, তাৰপিছত তিনিটা ত বৰ্গ, তাৰপিছতো আছে আপোনাৰ প বৰ্গ, এনেকৈ পাঁচটা বৰ্গ আছে। গোটেইকেইটাক আকৌ স্পৰ্শ বৰ্ণ, গোটেইকেইটা আখৰক আকৌ বৰ্গীয় বৰ্ণ বুলিও কোৱা হয়। বৰ্গীয় বৰ্ণ প্ৰত্যেকটোৰ আকৌ বেলেগ বেলেগ নাম আছে। এতিয়া অল্প প্ৰাণ, বহু মহাপ্ৰাণ আছে, আকৌ তালব্য বৰ্ণ আছে, তাৰপিছত আছে ওষ্ঠ বৰ্ণ, প, ফ, ভ, ভ, ম এইকেইটাক ওষ্ঠ বৰ্ণ বুলিও কোৱা হয়। প্ৰত্যেক স্পৰ্শ বৰ্ণ এইবিলাকৰ এটা নহয় এটাৰ ভিতৰত পৰে, সেই দেখি সিহঁতক বৰ্গীয় বৰ্ণও বোলে। এতিয়া উষ্ম বৰ্ণ। উষ্ম বৰ্ণ বুলি ক'লে উষ্ম বৰ্ণ যি ব্যঞ্জন বৰ্ণ উচ্চাৰণ কৰোঁতে মুখৰ বায়ু উষ্ম অৰ্থাৎ তপত হৈ ওলায়, তেনে ব্যঞ্জন বৰ্ণক উষ্ম বৰ্ণ বোলে। উষ্ম বৰ্ণসমূহ হ'ল তালিবীয় হ, মূৰ্ধন্য ষ, দন্ত্য ষ, হ, এই চাৰিটা আখৰক উষ্ম বৰ্ণ বুলি কোৱা হয়। এতিয়া আহিল অন্তস্থ বৰ্ণ। অন্তস্থ বৰ্ণ ক'লে অন্তস্থ বৰ্ণ বুলি ক'লে স্পৰ্শ বৰ্ণ আৰু এই উষ্ম বৰ্ণ, ইয়াৰ এইখিনি যিটো মাজৰ লাইনটো হ'ল অন্তস্থ বৰ্ণ, অৰ্থাৎ 29 জ, ৰ, ল, অব এই চাৰিটা হ'ল অন্তস্থ বৰ্ণ।